জিলা বন্ধৰ পৰিপ্ৰেক্ষিততো কাৰ্বি আংলং জিলাৰ 9খন নগৰ সমিতিসমূহৰ নিৰ্বাচন সফল সম্পন্ন। ডিফুত 2 শতাধিক পাৰ্টিৰ ভাগ্য বন্দী এতিয়া ষ্ট্ৰং ৰুমত। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত আছু আৰু 30 জনগোষ্ঠীয় সংগঠনে দিয়াৰ অসম বন্ধৰ প্ৰভাৱ কাৰ্বি আংলঙতো সৰ্বাত্মক। ছাত্ৰ সংগঠনে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ, আৰক্ষীৰ হাতত আটক প্ৰতিবাদকাৰী। 71.4% ভোটদানেৰে বোকাজান নগৰ সমিতিৰ নিৰ্বাচন সফল সম্পন্ন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো। এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলা 11 ঘণ্টীয়া বন্ধৰ পৰিপ্ৰেক্ষিততো কাৰ্বি আংলং জিলাৰ 9খন নগৰ সমিতিসমূহৰ নিৰ্বাচন সুকলমে সম্পন্ন হৈ যায়। পুৱা ভাগত অধিক ঠাণ্ডা বতৰৰ বাবে ভোট কেন্দ্ৰসমূহত ভোটাৰ সকলৰ অংশগ্ৰহণ কিছু হেৰেঙা পৰিলক্ষিত হয় যদিও লাহে লাহে প্ৰায় 9 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া তীব্ৰতৰ হৈ উঠে। ভোট কেন্দ্ৰসমূহত ভোটাৰসকলে নিজৰ ঘৰৰ পৰা দলে বলে ওলাই আহি ভোট কেন্দ্ৰ সন্মুখত দীঘলীয়া শাৰী পাতি ভোটাৰসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ 9খন নগৰ সমিতিসমূহৰ নিৰ্বাচনৰ বাবে ভোটদান প্ৰক্ৰিয়া শান্তিৰে সম্পন্ন হয়। এইমাত্ৰ জানিব পৰা খবৰৰ মতে বোকাজান নগৰ সমিতিৰ বাবে 71.4%, লাংঘিন নগৰ সমিতিৰ বাবে 77.93%, ডংকামকাম নগৰ সমিতিৰ বাবে 82.67%, বৈঠালাংছ 79.35% লোকে ভোটাধিকাৰ সাব্যস্ত কৰে। আনপিনে ডিফু নগৰ সমিতি নিৰ্বাচনৰ বাবে 60টা কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলে। নগৰ সমিতি এলেকাৰ লংৰুম LP স্কুল, ডিফু PWD LP স্কুল, বেচিক LP স্কুল, লুৰাংছ LP স্কুল, চিৰকাং নেপ LP স্কুলকে ধৰি মুঠ 60টা ভোট কেন্দ্ৰত চলে এই ভোটদান প্ৰক্ৰিয়া। প্ৰতিটো ভোট কেন্দ্ৰতে পুৱা প্ৰায় 9 বজাৰ পৰা ভোটাৰসকলে দীঘলীয়া শাৰী পাতি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি 2 শতাধিক প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে। এতিয়া ষ্ট্ৰং ৰুমত বন্দী হৈ আছে আটাইকেইগৰাকী প্ৰাৰ্থীৰ ভাগ্য। অহা 10 জানুৱাৰীতহে ক'ব পৰা যাব কোনটো ৱাৰ্ডৰ পৰা কোনগৰাকী প্ৰাৰ্থীয়ে মাৰিব বিজয়ৰ শেষ হাঁহি। বিশেষ প্ৰতিবেদক কাট নিউজ। সমগ্ৰ ৰাজ্যজুৰি জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত জ্বলিছে জুই। অসমবাসীৰ বাবে অতি বিনাশকাৰী এই বিধেয়ক কেন্দ্ৰই গৃহীত কৰি দিয়াৰ লগে লগে সমগ্ৰ অসম যে জ্বলিব তাক আজিয়ে প্ৰমাণ কৰিছে। ইমানতো কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰৰ গা নলৰিল অসম স্বদেশীয়ে ভগনীয়া হ'ব। ক'ত যাব অসমবাসী? জাতি ধ্বংসকাৰী বিধেয়কখনৰ প্ৰত্যাহাৰৰ দাবীত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থা, 30 জনগোষ্ঠীয় সংগঠন সহ কাৰ্বি ছাত্ৰ সন্থাৰ সমৰ্থন দিয়া 11 ঘণ্টীয়া অসম বন্ধ কাৰ্বি আংলঙতো সৰ্বাত্মকভাৱে পালিত হয়। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনে দিয়া অসম বন্ধৰ কাৰ্যসূচী পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং 2 পাহাৰীয়া জিলাতো সৰ্বাত্মকভাৱে পালিত হয়। This is the warning to the central government. If the citizenship amendment bill implemented, we the whole state of Assam will burn down. And Mr. Narendra Modi, don't try to compel us to hold a gun. We'll fight back against you. Mr. Go back, 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 go back. সমগ্ৰ জিলা দুখনতে 11 ঘণ্টীয়া অসম বন্ধৰ কালচোৱাত দোকান পোহাৰ বন্ধ থাকে। তেনেকৈ বোকাজান, হাওৰাঘাট, বকলীয়া, ডকমকা বন্ধৰ কালচোৱাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে যান বাহনৰ চলাচল বন্ধ থাকে। পূব কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰ ডিফু লামডিং পথ অৱৰোধ কৰি প্ৰতিবাদকাৰীসকলে গাড়ী ৰখোৱাত বৰলাংফাৰ আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীসকলক।
এই লৈ কাৰ্বি ছাত্ৰ সন্থাই অনিৰ্দিষ্ট জিলা বন্ধৰ সিদ্ধান্ত লোৱা হৈছিল যদিও সন্ধিয়া 4 বজাৰ পিছত আৰক্ষীয়ে আটাইকে মুক্ত কৰি দিয়াত বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি সন্ধিয়া আয়োজিত এক সংবাদ মেলৰ জৰিয়তে কাৰ্বি ছাত্ৰ নেতা বিজয় বে সদৰি কৰে আনহাতে পশ্চিম কাৰ্বি আংলঙৰ হামৰেন ডংকামুকাম খেৰণী বৈঠালাংচকে ধৰি অসম বন্ধৰ কালচোৱাত আটাইকেইখন দোকান পোহাৰ ৰাজহুৱা প্ৰতিষ্ঠান আৰু যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকে প্ৰতিবাদকাৰীসকলে হামৰেন ডংকামুকাম আৰু হুজাই সংযোগী পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা আহ্বান কৰা অসম বন্ধক কাৰ্বি ছাত্ৰ সন্থাৰ লগতে পাহাৰীয়া জিলা দুখনৰ 28টা সংগঠনে পূৰ্ণ সহযোগ আগবঢ়াই বন্ধ সমৰ্থককাৰীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ পিছতে বন্ধ সমৰ্থকসকলক আৰক্ষীয়ে আটক কৰি লৈ যায় এটা সংশোধনমূলক দাবী ল'ব লাগিছে যেহেতু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আমি দায়বদ্ধ কৰিছোঁ যিটো কৰিব লৈছে চিটিজেন বিলখন এইটো আমাৰ খিলঞ্জীয়া প্ৰমুক্ত সংস্কৃতি ভাষা সংস্কৃতি সকলো নিষেধ কৰিব লাগিছে তেখেত জানি থোৱা উচিত অসমৰ 855 শহীদৰ বিনিময়ত অসম চুক্তি ৰূপায়ণ হৈছিলে আৰু প্ৰতিটো দফাই অসম চুক্তিৰ আধাৰত তেখেতে ৰূপায়ণ কৰিব লাগিব আৰু এইটো স্পষ্ট কথা তেখেতে যিটো কাম নকৰে অৰুণ লেটে জাছনিহি ৰিপৰ্ট কাট নিউজ পুৱা 7 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয় বোকাজান নগৰ সমিতিৰ বাবে বোকাজান নগৰ সমিতিৰ অধীনৰ মুঠ 14টা ভোট কেন্দ্ৰত চলে ভোটদান প্ৰক্ৰিয়া প্ৰতিটো ভোট কেন্দ্ৰতে ভোটাৰসকলে দীঘলীয়া শাৰী পাতি সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ বোকাজান নগৰৰ মুঠ 7টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হয় মঙলবাৰে নগৰ সমিতিৰ নিৰ্বাচন প্ৰতিটো ৱাৰ্ডৰ বাবে 14টা ভোট কেন্দ্ৰত ভোট প্ৰক্ৰিয়া চলে পুৱা 7 বজাৰ পৰা চলা ভোটদান প্ৰক্ৰিয়া বিয়লি 3 বজালৈ 71.4% ভোটদান চলে বুলি ৰিটাৰ্নিং বিষয়া খৰচিং টেৰাং আৰু পৰ্যবেক্ষক এলবাৰ্ট ক্ৰয় আমাৰ সাংবাদিকৰ আগত ব্যক্ত কৰে বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Please step in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 AM to 1 PM. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ
বিৰতি পিছত পুনৰ বাতৰি মজিয়াত চৰকাৰৰ সৈতে শান্তিৰ চুক্তিত থকা এসময়ৰ সহস্ৰ সংগঠন কাৰ্বি পিপুলছ লিবাৰেশ্যন টাইগাৰ চমুকৈ KPLT 9 সংখ্যক প্ৰতিষ্ঠা দিৱস মঙলবাৰে উলহ মালহেৰে উদযাপন কৰে ডিফু মাঞ্জা 5 কিলো পথৰ সমীপত চুটিয়ানলা থকা ডেজিগনেট শিবিৰত পুৱা KPLTৰ অধ্যক্ষ ৰুণ ৰংপিয়ে সংগঠনৰ পতাকা উত্তোলন আৰু CNC চাকা টেৰাঙৰ শ্বহীদসকলক সুঁৱৰি স্মৃতি তৰ্পণ তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয় দিনজোৰা কাৰ্যসূচী ইয়াৰ পিছতে লেফটেনেণ্ট চাৰমুং টিমুঙে কেডাৰসকলক লৈ পেৰেড প্ৰদৰ্শন কৰে তাৰ পিছতে সংগঠনৰ সভাপতি ৰুণ ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া JI কাঠাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি 9 সংখ্যক বৰ্ষৱতীৰ উপলক্ষে কেক কাটে মুখ্য অতিথিৰ ভাষণত অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে পৃথক ৰাজ্যৰ প্ৰসংগত ভাষণত কয় যে স্বায়ত্তশাসিত ৰাজ্যৰ প্ৰাপ্তি হ'লেও কাৰ্বিসকলে হস্ত অনুসূচী ভালদৰে ধৰি নাথাকিলে অনাগতত ভৱিষ্যতত কাৰ্বিসকলৰ বাবে বহু জটিল হৈ পৰিব Equal to 44 along the team itu. Si sita la pen break sita itu. Si song bobi asong tinalong ketame. Milito. Over keterti chakali. Anu tinasong setani. Al asong tinalong tami chirap. Si to dunyi phat. Si mili hoi pen chuni ripon. Late milito. Keterti asong kitu kisung dopik bonda nilitum hanratum makan jinso jainesi pinilitum rainbow rara tumakan hon makan jinso dun ajo pinilitum pini kengkam cijor pondong kipi pensi ilitum cedan nangi pusi ilitum a constitutional long ke tok du hile pen kali kaman pen kali kali chok kaya thing pen kali pusi halada ke tok do insam jin ben si claim nangi to vote ki pi pen la hello vote ki pi hello elitum ka che song lo ko hello ke pu la pen non an ta hala si do bom la pen pir thia dan ta non ke la bang so a democratic system abang si and at lo deng at lo ke deng de tom phan ke ron ben si ka pi thi dam thu pan si America sorke ke claim কাৰ্বি আংলং স্বায়ত্তশাসিত জিলাত বসবাস কৰা কাৰ্বিসকলৰ হস্ত অনুসূচিত শক্তিটো দুৰ্বল কৰিবলৈ অহৰ্নিশে প্ৰয়াস কৰি বিভিন্ন কলা কৌশল তথা কূটনীতি প্ৰয়োগ কৰি আহিছে কাৰ্বি আংলঙৰ CM আৰু EM সকলক অসম চৰকাৰে নিজৰ খেয়াল খুচি মতে কাৰ্য কৰিবলৈ দি নচুৱাই থাকে ইয়াৰ উপৰিও তেখেতে আৰু কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আটাইতকৈ অকামিলা চৰকাৰ হৈছে বৰ্তমান কাৰ্বি আংলঙৰ বিজেপি চৰকাৰ এই ধৰণৰ সমস্যাৰ বাবে সমাজৰ একাংশ যুৱক যুৱতীসকল সহস্ৰ সংগ্ৰামত অৱতীৰ্ণ হ'বলগীয়া হৈছে কাৰ্বিসকলে এতিয়া খেতি কাৰ্য ব্যৱসায় আদিত আত্মনিয়োগ কৰিব লাগিব Pining ben lingkam setiap peran damtang 2010 Januari kan so yang lepas so long bercakap nanti lapen 2011 Januari hari si ini cuma so pada kono macam mana kono lasi pini orang yang bangkan itu mengarong kedam tangga por hodil itu temprek lapan kai longje terman kan ongdung porti atum abhi lapan peran amoi dam nang lo sita hot itu lah kepil dia song karja bani itu kita lom thulong lapan pina cetong dun kadok kabi peran sita pini itu soropar piglo lapan ke itu kadok henta nikah nikah kardom tiba jeruk পংকজ ডেকাৰ ৰিপৰ্ট কাট নিউজ
পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্ত এলেকা বুলিলে স্বাভাৱিকতে বিভিন্ন সমস্যাৰ খবৰে আহে কিন্তু ভিন্ন জ্বলন্ত সমস্যাৰে জৰ্জৰিত সীমান্ত এলেকা তথা পিছপৰা তাপাতত যোৱা বছৰৰ পৰা নিজাববীয়াকৈ 150টা পৰিয়ালে মিলি অনুষ্ঠিত কৰি আহিছে তাপাত যুৱ মহোৎসৱ সীমান্ত এলেকাত শান্তিৰ ঐক্য বৰ্তাই ৰখাৰ বাবে তাপাতবাসী এই সুন্দৰ পদক্ষেপে সকলো সচেতন মহল তথা বুদ্ধিজীৱী মহলক আকৰ্ষণ কৰিছে ভাবিবলৈ বাধ্য কৰিছে যে ঐশ্বৰ্য অপ্ৰীতি হিংসা কপাতত মাথোন মনত পুহি ৰখাৰ অনিশ্চয়তাৰে ভৰা ভাৱনাহে ঐক্যতাৰে অঞ্চলটোৰ ৰাইজক লৈ উন্নয়নৰ দিশে আগুৱাবৰ বাবে একমাত্ৰ এই সংগঠনটিয়ে কৰি অহা প্ৰচেষ্টাই সচেতন তথা বুদ্ধিজীৱী মহলৰ মন জয় কৰি শান্তি সম্প্ৰীতি বাতাবৰণৰ অটুট ৰখাৰ দিশে লৈ গৈ আছে হয় হামৰেনৰ পৰা 40 কিলোমিটাৰ নিলগত মেঘালয় ৰাইজৰ একেবাৰে গাতে লগা এই তাপাত অঞ্চল দুগৰাকী মুখিয়াল অৰ্থাৎ দুই গাঁওবুঢ়াৰ নেতৃত্বত অৱস্থিত 150টা পৰিয়ালৰ গাঁও নতুন প্ৰজন্মক আগুৱাই লৈ যাওক গাঁও দুখনক পোহৰাও হওক এই শ্লোগানক হাৰুগত কৰি তাপাত অঞ্চলত যোৱা বছৰতেই তাপাত ৰিছো নিমছো চিংথুৰ আমেই নামে সংগঠনৰ জন্ম দিয়া হয় জন্মদিনৰে পৰা আমেয়ে সীমান্তবাসী ৰাইজৰ সাংস্কৃতিক সামাজিক উন্নয়নৰ বাবে বিভিন্ন কাৰ্য ব্যৱস্থা গ্ৰহণৰ লগতে সম্পাদন কৰি অঞ্চলটোৰ উন্নয়নত যথেষ্ট অৰিহণা আগবঢ়াইছে কাৰ্যসূচী অনুসৰি পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰ পিছত দিনৰ প্ৰায় 1টা বজাত তাপাত ৰিছো নিমছো আমেৰ সভাপতি আগষ্টিন হানছেৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা Punulong cinta me ilitum WhatsApp, Facebook film pelong te ilitum akisoi kepen ilitum along wang. Adam cipi nang likha, sengkarong pensi, denglo nang likha. সভাত সচেং আমৰেং সীমান্ত উন্নয়নৰ বিষয় ববিয়াকে ধৰি কেএছএ হামৰেন মুখ্য শাখাৰ সভাপতি প্ৰশান্ত ইংটি মুখ্য উপদেষ্টা লিপছন গ্ৰামছা প্ৰমুখ্যে বিশিষ্ট ছাত্ৰ নেতাসকলে অংশ লয় বিশাল তাপাত খেলপথাৰত অনুষ্ঠিত এই সভাত সীমান্ত অঞ্চলৰ পুৰুষ মহিলা সেমনিয়া তথা কিশোৰ কিশোৰী বৃদ্ধ সকলো অংশগ্ৰহণ কৰি নিজৰ অঞ্চলটোৰ প্ৰতি কিমান প্ৰেম উন্নয়নৰ প্ৰতি কিমান আগ্ৰহ তাক প্ৰদৰ্শন কৰে এতিয়া মাথোন চৰকাৰৰ দায়িত্ব তেওঁলোকৰ ওচৰলৈ কেইটামান খোজ আগবঢ়াই উন্নয়নৰ পথত আগুৱাই লৈ আনাৰ উল্লেখযোগ্য যে আজিলৈকে বৃহত্তৰ তাপাত অঞ্চলৰ পৰা কোনো যুৱক বা যুৱতীয়ে চৰকাৰৰ কৰ্ম সংস্থাপন লাভ কৰিবলৈ সুবিধা পোৱা নাই নম্বৰ 1 bangke kapor hi na thua bang paprang ponangji lape নম্বৰ 2 bangke ladak tapada rong rup ansu se kachipaklar ponji lapen thu Nombor 3 bangke ahoy dai labloyong bosi ansu se hawar hapatame labang sori so yang dumpen kache rai dunji kache lang dunji labang sophan sipini mena bangke amoto en poniglo Hamrenor pora Hundor Crow report Cut News আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ